हेलो एभ्रिवान स्टाडी उइथ मी चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ব্ৰহ্মপুত্ৰৰ বিষয়ে আৰু অকমান পঢ়িবলৈ যাওঁ বুলি ভাবিছো। আহকচোন পঢ়ো। আজি আমি পঢ়িবলৈ গৈ আছো ইয়াৰলুং জাংবঙৰ বিষয়ে। অসমত সোমোৱাৰ আগতে ব্ৰহ্মপুত্ৰই নামচা বাৰবা নামৰ শৃংগৰ কাষেৰে ইউ আকৃতিৰ এটা ভাঁজ লৈছে। এই ভাঁজটোৰ কাষতেই সৃষ্ট গিৰিখাতটো পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম আৰু গভীৰতম বুলি কোৱা হয়। ইয়াৰলুং জাংবং নামৰ এই গিৰিখাতটোৰ গড় হিচাপে প্ৰায় 5 কিলোমিটাৰ গভীৰ আৰু 317 কিলোমিটাৰ দীঘল। দেখিছেনে এইটো পৃথিৱীৰ দীৰ্ঘতম আৰু গভীৰতম খাত ইয়াৰলুং জাংবং, যিটোৱে মানে যোনডোখৰ ঠাইত ব্ৰহ্মপুত্ৰই মানে ইউ টাৰ্ণ লৈছে বুলি কোৱা হয়। আৰু ভূটানৰ সীমাৰ পৰা হিমালয়ৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ এই বিশাল ভাঁজটোলৈকে, অৰ্থাৎ ব্ৰহ্মপুত্ৰই অসমত প্ৰৱেশ কৰিছে সেই ঠাইলৈকে এডাল সীমাৰেখা কল্পনা কৰা হৈছে। এই সীমাৰেখাডালৰ নামেই হৈছে মেকমোহন লাইন। শুনিছেনে মেকমোহন লাইন? ইণ্ডিয়া আৰু আপোনাৰ চাইনাৰ যে বৰ্ডাৰটো ডিভাইড কৰিছে, সেই লাইনডালক আমি কি বুলি কওঁ? মেকমোহন লাইন বুলি কওঁ। মেকমোহন লাইন তিব্বত আৰু ইংৰাজ অধিকৃত ভাৰতৰ অন্তৰ্গত অসমৰ মাজৰ কল্পিত সীমাৰেখা। ইয়াত দিলেই নহয়, মেকমোহন লাইনটো তিব্বত আৰু ইংৰাজ অধিকৃত ভাৰতৰ অন্তৰ্গত অসমৰ মাজৰ কল্পিত সীমাৰেখা বুলি কৈছে। আৰু এইডাল এক্সামত আহিয়ে থাকে, প্ৰতিটো এক্সামতে ইণ্ডিয়াৰ আৰু মানে চাইনাৰ বৰ্ডাৰ লাইনটোৰ নাম কি হয়? মেকমোহন লাইন। বহুকেইটা এক্সামত, অসমৰ এক্সামত আহিছে। আৰু আজি আমি ইয়াকে পঢ়িলোঁ। আপোনালোকেও চাব ভিডিঅ'টো, কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ তেন্তে, বাই বাই। আকৌ নেক্সট ভিডিঅ'লৈ আহি আছোঁ অতি সোনকালে।